তো হেল্ল' গাইজ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল এম এছ ব্লগ। আৰু এটা নতুন ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম। আশা কৰোঁ সকলোৱে ভালে আছে, ময়ো ভালে আছোঁ। তো এয়া আমি আহি পাইছোঁ, এইটো অসমৰ লাষ্ট থানা হয়। তো অলপমান পিছতে পাম বেংগল গেট। আমি বেংগলত সোমাম। এইটোৱে হ'ল অসম আৰু বেংগলৰ গেট। তো এয়া আমি বেংগলত সোমালোঁ। তো এইটো হ'ল বেংগলৰ টোল গেট। তো ইয়াতে আমাৰ পৰা ল'ল ৭০ টকা। তাৰমানে আমাৰ গাড়ীত ফাষ্টেগ নাই, ফাষ্টেগ থাকিলে মানে ৩০ টকা লয়। এয়া আমি আহি পাইছোঁ কোচবিহাৰ তাপৰহাট। ইয়াতে আমাৰ চেকআপ হ'ব, ডক্টৰ ইয়াতে আহিছে। ৯:৩০ বজাত আহিব ডক্টৰে, ৯:৩০ বজাত আহি 10টা বজাত বহিব। আচলতে কোচবিহাৰ আহিছোঁ আমি, আপোনালোকক কোৱা নাই। তো আমি মানে জল্দি আহিছোঁ, ৰাতি উঠি, সেইকাৰণে ক'ব পৰা নাই। তাৰমানে আহিছোঁ, আমাৰ দাদা এজনৰ মানে চেকআপ আছে, সেই চেন্নাইত ডক্টৰ ইয়াতে আহি আছে। এয়া আমি ডক্টৰৰ কাৰণে অপেক্ষা কৰি আছোঁ। 11টা বাজিছে, এতিয়া ডক্টৰ অহা নাই। তাৰমানে নতুন এটা ঠাইতো, সেইকাৰণে মানে সিহঁতৰ অলপমান মানে বহাৰ ঠাই এইবিলাক ৰেডি কৰোঁতে বহুত টাইম লাগি গ'ল। সেইকাৰণে আহিবই আৰু ডক্টৰ। ফাইনেলি চেকআপ হৈ গ'ল। আমি এতিয়া কোচবিহাৰ টাউনলৈ যাওঁ। এয়া আমি আহি পাইছোঁ ৰাজবাৰী। এতিয়া গাড়ী পাৰ্কিং কৰিলোঁ। এতিয়া আমি যাম, টিকেট কাটিব। তো বেয়া ঘটনা এটা হ'ল, মানে আমাৰ পৰা 25 টকা এটা ফাইন কাটিলে। তাৰমানে টিকেট কাউণ্টাৰত ভিডিঅ' কৰা মানে পাৰ্মিশ্যন নাই, তথাপিতো আমি ভিডিঅ' কৰিছিলোঁ। মাতি লৈ পেলাই ভিডিঅ'টো ডিলিট কৰি দিছে আৰু ফাইনটোও লৈছে। আৰু কৈ দিছে তাৰমানে আমি এই ৰাজবাৰীৰ বাহিৰত যিমানখিনি ঠাই আছে তাতে ভিডিঅ' কৰিব পাৰিম, বাট ৰাজবাৰীৰ এই ভিতৰত সোমাই পেলাই ভিডিঅ' কৰিব নোৱাৰোঁ আমি। তো ভিতৰত চালোঁ, বহুত ভাল লাগিল। তো মানে উপায় নাই, আপোনালোকক দেখুৱাব নোৱাৰিলোঁ। তাৰমানে পাৰ্মিশ্যনে নাই যিহেতু। তো চেষ্টা কৰোঁ বাহিৰৰ পৰা যিখিনি দেখুৱাব পাৰিম দেখাম বাৰু, আপোনালোকক চাই থাকিব, ভাল লাগিব। বহুত ভাল এটা ঠাই। তো এইটো হ'ল ৰাজবাৰীৰ বেক চাইড, বহুত ধুনীয়া লাগে। আৰু এই যে ঠাইখিনি যে দেখিছে, ঠাইখিনি তাৰমানে পাৰ্কৰ নিচিনা বনাই দিছে। এই মানুহ আহিব, বহিব, ৰেষ্ট ল'ব। এই মানে বহুত বঢ়িয়া এটা ঠাই বনাই দিছে এই ৰেষ্ট লোৱাৰ কাৰণে। তাৰমানে তো আমি চালোঁ, এতিয়া ওলাই আছোঁ, চোৱা হৈ গ'ল বাৰু। তো আপোনালোকেও কেতিয়াবা আহিব, ভাল লাগিব বাৰু। বহুত ধুনীয়া এখন ঠাই। ফাইনেলি যিমান ঘূৰিব লগা আছিল ঘূৰিলোঁ। এতিয়া এই মোৰ ঘৰত এটা কলিজা আছে, কলিজাৰ কাৰণে এইটো কিনিলোঁ। এতিয়া বলক, এয়া পাৰ্কিং, ইয়াতে আমি গাড়ী ৰাখি থৈ দিছোঁ। গাড়ী, এতিয়া আমি ঘৰত যাম। আমি আহি পালোঁ কাবাইটেৰী। ইয়াতে এটা কেফে আছে, এই কেফেত আমি কফি অৰ্ডাৰ দিছোঁ বাৰু। অলপ কফি খাই পিনে গুচি যাম। তো আমাৰ কফি আহি পাইছে, তো এতিয়া আমি কফি খাওঁ। আৰু ঘৰৰ কাৰণে মানে পিজ্জা অৰ্ডাৰ দি আছে, পিজ্জাখিনি হওঁতে অলপ টাইম লাগিব। তো কফি খাই পিনে পিজ্জাটো লৈ আমি ঘৰত গুচি যাম। তো ফাইনেলি আমাৰ পিজ্জাটো হৈ গ'ল, পিজ্জা পালোঁ। তো বলক এতিয়া ঘৰত যাওঁ। তো ভিডিঅ'টো যদি ভাল লাগে লাইক শ্বেয়াৰ কৰি দিব।